নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি জানো অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে। পোনপ্ৰথমে আমি জানিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। এই ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন ধৰণৰ পশু পক্ষীৰ লগতে বিভিন্ন ধৰণৰ অৰ্কিড পোৱা যায়। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰাণীকুলৰ ভিতৰত এশিঙীয়া গড়, হাতী, বাঘ, মেথোন, শৰপহু, সুগৰি পহু, বনৰীয়া হৰিণ, বনৰীয়া মহ, ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী বাঘ, লতা মাকৰি বাঘ, সোণালী শিয়াল, বন মেকুৰী, সোণালী বান্দৰ, হলৌ বান্দৰ ইত্যাদি পোৱা যায়। তদুপৰি পক্ষীকুলৰ ভিতৰত পোৱা যায় হাড়গিলা, ঈগল, শামুক ভঙা, বৰটোকোলা, প্ৰব্ৰজনকাৰী চৰাই যেনে ডালমেচন, পেলিকান, স্লাইথিছ কিংফিছাৰ, লেজাৰ, কষ্ট্ৰেল ইত্যাদি প্ৰধানকৈ এই ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। তদুপৰি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৃথিৱীৰ ভিতৰতে এশিঙীয়া গড়ৰ বাবে বিখ্যাত। এতিয়া আহক আমি জানিম মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানত প্ৰাণীকুলৰ ভিতৰত বিশেষকৈ আমি পাওঁ হাতী, এশিঙীয়া গড়, বনৰীয়া মহ, মিথুন, বিভিন্ন প্ৰজাতিৰ বাঘ, সোণালী মেকুৰী, সোণালী বান্দৰ, লপামূৰীয়া বান্দৰ, ভালুক, নল গাহৰি, দল হৰিণা ইত্যাদি প্ৰধানকৈ পোৱা যায়। আৰু পোৱা যায় বিশেষকৈ পক্ষীৰ ভিতৰত বেংগল ফ্লৰিকান, জিয়ান্ট হৰ্ণবিল, বন কুকুৰা, বুলবুল, চাকৈ চপোৱা, মুগলী, বি ইটাৰ, ফেলকন, ঈগল এইসমূহ আমি মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পাওঁ। আহক এতিয়া আমি জানিম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানো অসমৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানত আমি বিভিন্ন ধৰণৰ তদুপৰি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু, গছ লতা দেখিবলৈ পাওঁ। আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, ঢেকীয়াপতীয়া বাঘ, হাতী, নল গাহৰি, বন গাহৰি ইত্যাদিসমূহ দেখা পাওঁ। আৰু বন মেকুৰী, লতা মাকৰি বাঘ, জহামাল, ফুটুকী জহামাল, কেটেলা পহু, বৰনেউল, মাছুৱে মেকুৰী এইসমূহ হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম জৈৱ বৈচিত্ৰ্য। এতিয়া আহক আমি জানিম ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। এই ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা অত্যাধিক পৰিমাণে পোৱা যায়। আমি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰাৰ লগতে পাওঁ মলুৱা বান্দৰ, লাজুকী বান্দৰ, হলৌ বান্দৰ, শিহু, বিভিন্ন প্ৰজাতিৰ মাছ, সাপ, ভেকুলী, পখিলা, বনৰীয়া মহ, বাঘ, হাতী, মাছুৱৈ মেকুৰী, উৰণীয়া কেৰ্কেটুৱা আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ বৃক্ষ, তৃণ, লতা, ঔষধি গছ, বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়। পক্ষীকুলৰ ভিতৰত পাওঁ গঙা চিলনী, হাৰুৱা কপৌ, মণিয়ৰি, বৰবক, মাজুবক, ভৰত পক্ষী, কাঠৰোকা, ধনেশ, মৌখাতী, মাছৰোকা, দৌলমৰা, টিকটিক চৰাই, নাচনী চৰাই, ফুলটোকা ইত্যাদি চৰাইসমূহ আমি এই ৰাষ্ট্ৰীয় উদ্যানত দেখা পাওঁ। এতিয়া আহক আমি জানিম নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। এইখন ৰাষ্ট্ৰীয় উদ্যান অত্যন্ত প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ। এই ৰাষ্ট্ৰীয় উদ্যানতো আমি বিভিন্ন ধৰণৰ জীৱ জন্তু, চৰাই চিৰিকটি দেখা পাওঁ। এই ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা জীৱ জন্তুসমূহ হ'ল ঢেকীয়াপতীয়া বাঘ, পিগমি হক, বনৰীয়া কুকুৰ, ভালুক, কলা ভালুক, লপামূৰীয়া বান্দৰ, কেৰ্কেটুৱা, সেন্দুৰী বান্দৰ, শিয়াল, লাজুকী বান্দৰ, মলুৱা বান্দৰ, গাহৰি, দল হৰিণা ইত্যাদি। আজিৰ ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।